পৰৱৰ্তী বাতৰিলৈ আহিছোঁ। বাক্সা জিলাৰ ২৯ নং শুক্লাই চেৰফাং সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াক বিপুল আদৰণি জনালে ১ নং সোৱাগপুৰবাসী ৰাইজে। পুঠিমাৰীৰ নৈৰ গৰাখহনীয়া জাহ গ'ল ১ নং সোৱাগপুৰৰ কেইবাটাও পৰিয়াল আৰু কৃষিভূমি। খহনীয়াৰ বুজ ল'লে GSPৰ প্ৰাৰ্থী মুনিন্দ ডেকাই। উপস্থিত থাকি সাংসদ নৱকুমাৰ শৰণীয়াই এই সমস্যা কেনেদৰে স্থায়ী সমাধান কৰিব পাৰি এই বিষয়ে স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰিলে। আৰু এইবাৰ BTCত GSPৰ চৰকাৰ অহাৰ পাছত এই সমস্যা স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিছে। আৰু আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক তেওঁলোকৰ এক মন্তব্য শুনাব বিচাৰিছোঁ। আচলতে আমি গৰাখহনীয়া চাবলৈ আহিছিলোঁ। খুবেই দুখজনক যে ৰাইজৰ মাটি ভেটি পাই যায় মানে বহুতখিনি গ'লে আৰু বহুতখিনি যাওঁ অৱস্থা। আৰু ইয়াৰ মূল কাৰণটো কি বুলি ক'লে, এফালেতো নদীৰ খৰচতা আছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু ইয়াত যিবিলাক কুঁৱেৰী আছে, কুঁৱেৰীবিলাকৰ যিটো খনন বা তেওঁলোকে বহুত দূৰলৈকে খান্দে বা যেনি তেনি খান্দে আচলতে, এইটো তেওঁলোকে যে ইয়াত যে ইৰিগেশ্যন হ'ব পাৰে এইটো নাচায়। আৰু আমি যিখিনি দেখিলোঁ যে হয়তো এইবাৰ ভগৱানে বচালেহে হয়তো বাৰিষাটো বচাব পাৰিব, কিন্তু আমাৰ এটা হেৰি আছে যে খৰালি হোৱাৰ লগে লগে আমি নদীটো চিধাকৈ খনন কৰা আমাৰ এটা পলিচি আছে। আৰু এই বিষয় লৈ মই বিভিন্ন ঠাইত ঘূৰি ফুৰি মই বাক্সা DFৰ কথা পাতিছিলোঁ। ইণ্টাৰেষ্টিং কথা, এতিয়ালৈকে তেওঁলোকৰ মানে দিয়া হিচাপ মতে পাৰ এনাম অনলি 8 to 9 crore আচলতে এই কুঁৱেৰীবিলাকৰ কালেকশ্যন হয়। কিন্তু মোৰ বোধেদি এইটো যদি অলপ ভাল ধৰণে কৰাহেঁতেন হয়তো 30 crore কালেকশ্যন হোৱাৰ চান্স আছিলে। আৰু মোৰ বোধেৰে যদি আমাৰ চৰকাৰ হয়, আমি অকল বাক্সা ডিষ্ট্ৰিক্টতে এই শিল বালিৰ পৰা আমি ভাবোঁ বছৰত 100 কোটি টকা কালেকশ্যন কৰিব পাৰিম। আৰু লগতে এই যিবিলাক অবৈধ খনন আৰু যি ধৰণৰ এনেকুৱা তেওঁলোকৰ মানে বেছিকৈ অৰ্থাৎ প্ৰায় 8-9 ফুট খান্দিবৰ কাৰণে তেওঁলোকৰ পাৰ্মিশ্যন নাই, কিন্তু 20-25 ফুটে খান্দি যায়। আৰু অকল ইয়াত বুলি নহয়, বহুত ঠাইত এনেকুৱা ধৰণৰ কণ্ডিশ্যনটো হৈছে। মই ৰাইজৰ লগতে এইখিনি সহমৰ্মিতা মই জনাইছোঁ তেখেতসকলক। আৰু ইমান দিনে আমাৰ যথেষ্ট মানে প্ৰশাসন বা আমাৰ এটা বিভাগ থকাৰ পিছতো এইটো খনন বন্ধ কৰিব নোৱাৰিলে। তেওঁলোকৰ লগত পাতিলোঁ, তেওঁলোকে কৈছে যে তেওঁলোকৰ ষ্টাফ কম আছে, কিবা কম আছে, অৰ্থাৎ যেনেকৈ নহওক অজুহাতটো আহিছে। কিন্তু এইখিনিৰ পৰা আমাৰ ৰাজ্যৰ যিটো ক্ষতি আছে এইটো অপূৰণীয় ক্ষতি। আৰু সঁচাকৈ নদীবিলাকৰ সম্পৰ্কত যদি আমি এটা ভাল এটা ব্যৱস্থা ল'ব নোৱাৰোঁ, তেতিয়া কিন্তু আমাৰ কোনো নিষ্ঠা নাই। যোৱাকালি এতিয়া আপোনালোকে গমে পাইছে যে আমাৰ গভৰ্ণৰ চাহাব বেকী নদী খনন বা তাৰ একেবাৰে খুঁটিৰ মূললৈকে গৈছে। কাৰণ তেওঁলোকে এটা কথা কৈছে যে বেকী নদীটো চিধা কৰিব পৰা নাযায়, ইয়াৰ খনন আৰু প্লাছ মানে যিখিনি মানে ক্ষতি হৈছে সেইখিনি বন্ধ কৰিব পৰা যায়। একে কথাটো অকল বেকী নহয়, আমি একেবাৰে শুক্লাই পুঠিমাৰীৰ পৰা আৰম্ভ কৰি BTC যিমান নদী আছে, পাগলদিয়া মৰা পাগলদিয়ালৈকে গোটেই নদীখিনি যদি আমি বনাব নোৱাৰোঁ, আৰু আহি থকা দিনত আমাৰ কাৰণে ভয়ংকৰ বিপদ আহিছে। কাৰণ ইতিমধ্যে ভাৰত চৰকাৰে ভূটান চৰকাৰৰ লগত হাজাৰ হাজাৰ মেগাৱাট। বাক্সাৰ পৰা কাশ্যপ চৌধুৰীৰ